নমস্কাৰ সকলোলৈকে মই শ্ৰী জাহ্নৱী গগৈয়ে আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ ভিডিঅ'টো হ'ল মই আজি মানে মঙলবাৰ যে আমি নিৰামিষ খাওঁ আৰু সেইকাৰণে মই পনীৰৰ লগত ক্ৰীমৰ এটা ৰেচিপি বনাম বুলি ভাবিছোঁ। আপোনালোকে বাৰু ক্ৰীমৰ লগত পনীৰৰ ৰেচিপি ট্ৰাই কৰিছেনে? বৰ ধুনীয়া লাগে দেই। এতিয়া আমি যিখিনি মই যোগাৰ কৰি লৈছিলোঁ পিঁয়াজ, নহৰু, আদা, বিলাহী এইখিনি অকণমান ঘিউত ভাজি ল'ব লাগিব আৰু ঘিউত ভাজি লৈ পেষ্ট কৰি ল'ব লাগিব। গতিকে এতিয়া আমি গেছৰ ওচৰলৈ যাওঁ আৰু গেছৰ ওচৰলৈ গৈ এইখিনি অকণ ঘিউত ভাজি ল'ম আৰু এয়া পনীৰখিনিও লৈ যাওঁ। এতিয়া গেছত কেৰাহী পাতি দিলোঁ আৰু কেৰাহী গৰম হৈ গ'ল আৰু লগে লগে মই কি কৰিলোঁ ইয়াত ঘিউ অকণ দিলোঁ আৰু ঘিউ দি পেলাই এতিয়া আমি এয়া নহৰু, আদা, পিঁয়াজ আৰু বিলাহীখিনি দি অকণমান ভাজি ল'ব লাগিব যাতে ইয়াৰ কেঁচা গন্ধটো যায় আৰু কেঁচা গন্ধটো গ'লেহে ধুনীয়াকৈ পেষ্ট কৰিলে ভাল লাগিব। নহয় জানো কথাটো? এয়া বেছিকৈ ভাজিব নালাগে বাৰু, পানী বেছিকৈ ভাজিলে ভাল নহ'ব। সেইকাৰণে মানে অকণমান কেঁচা গন্ধটো যোৱালৈকে আমি এইখিনি ভাজি লওঁ আৰু তাৰপিছত আমি মিক্সিত পেষ্ট বনাই লওঁ আৰু তাৰপিছত আপোনালোকক লগ পাই এয়া মই পনীৰ ক্ৰীমৰ লগত ৰান্ধিবৰ কাৰণে এয়া পনীৰ, তাৰপিছত এয়া ক্ৰীম, এইখিনি যিখিনি পেষ্ট বনাই লৈছিলোঁ আমি বিলাহী, নহৰু, আদাৰ পেষ্ট আৰু এই জিৰা গুড়াও মানে ধুনীয়াকৈ আমি ইয়াত গুড়ি কৰি থোৱা আছে। পানী গৰমাইছোঁ দিবলৈ আৰু মানে এয়া মটৰখিনিও দিম তাত, মটৰ পনীৰ হ'ব। কিন্তু কি হ'ল জানেনে, এইখিনি অকণ বেছিকৈ সিজিয়ে গ'ল। তাহাঁতে এতিয়া পেলাই দিব নোৱাৰে ন, তাকে দিব লাগিব বাৰু। আৰু আমি যিহেতু আমি ঘৰত খাবলৈ বনাম ন, বা ঘৰত খাবৰ কাৰণে আমি ৰান্ধিম, গতিকে ইয়াত বেছি মচলা দিব নালাগে কাৰণ আমাৰ সৰু ল'ৰাও আছে, সিও খাব যে। সেইকাৰণে আমি বেছিকৈ মচলা নিদিওঁ আৰু চিম্পুলকৈ বনাম। কাৰণ আজিকালি এনেকুৱা মানে দিনকাল আহিছে নহয়, বেছিকৈ মছলা খালেও বেয়া নহয়নে? কিন্তু কেতিয়াবা মানে আলহী আহিলে অকণ দিব লাগে আৰু নহ'লে খাবলৈও বেয়া হয়, নহয় জানো? তেলখিনি গৰম হৈ গ'ল আৰু ইয়াত আমি পাঁচফোৰণ দিলোঁ আৰু তাৰপিছত মানে পিঁয়াজ অকণমান দিম আৰু কাৰণে একেবাৰে টেষ্ট হৈ গ'লেও খাবলৈ ভাল নালাগে যে, সেইকাৰণে পিঁয়াজখন পাত দি দিছোঁ। পনীৰখিনি মানে কি জানানে, ইয়াত পনীৰ ভাজিলেও দিব পাৰি, ভাজি নোলোৱাকৈও দিব পাৰি। সেইকাৰণে মই ভাজি নল'লোঁ আৰু এতিয়া ইয়াত নিমখ হালধি দিলোঁ, পিঁয়াজ দিলোঁ, তাৰপিছত পেষ্টখিনি ঢালি দিলোঁ। পেষ্টখিনি সুন্দৰভাৱে সিজি যাব লাগিব, নহ'লে কেঁচা বস্তুটো খাবলৈ বেয়া হ'ব, নহয়নে বাৰু? মানে এইখিনি ধুনীয়াকৈ প্ৰথমতে ভাজি ল'ব লাগিব দেই। বুজিছেনে? এয়া ধুনীয়াকৈ মছলাৰ পৰা তেলখিনি এৰাই দিওঁ আৰু সেইকাৰণে আমি এতিয়া মটৰখিনি যিখিনি মটৰ তিয়াই থলোঁ, তিয়াই থোৱা মটৰখিনি আমি ঢালি দিলোঁ আৰু পনীৰখিনি লাষ্টত দিম, নহ'লে পনীৰখিনি কিয় জানিলে পনীৰখিনি নহ'লে ভাজি যাব, সেইকাৰণে মানে পিছত দিম পনীৰখিনি। যেতিয়া এইখিনি ভালকৈ ভজা হৈ যাব তাত আমি পনীৰখিনি ঢালি দিম আৰু একেবাৰে শেষত আমি এই আমুল ক্ৰীমটো ঢালিম। বুজিছেনে? অকণ মানে আজি ক্ৰীমৰ লগত মন গৈ আছিলে খাবলৈ, সেইকাৰণে ক্ৰীমকৈ লাষ্টত তাত ঢালিম, আপোনালোকক দেখুৱাই দিম দেই। এতিয়া পনীৰখিনি ঢালিলোঁ ইয়াতে আৰু এনেকৈ ঢালি লৈ অলপ সময় লৰাই আমি তাত পানী দিব লাগিব আৰু এতিয়া লাষ্টতহে ইয়াত ক্ৰীম দিম আৰু একেবাৰে শেষত আপোনালোকক আমি দেখুৱাম কি হ'ল, কেনেকুৱা হ'ল। এয়া আমাৰ পনীৰৰ ৰেচিপি প্ৰায় হৈয়ে গৈছে আৰু ইয়াত মানে শেষত মানে ক্ৰীম ঢালি দিছোঁ। এয়া ক্ৰীম এনেকৈ মানে দৈৰ লগত খাই পাইছোঁ বাৰু, কিন্তু ক্ৰীমৰ লগত খাই পোৱা নাই, গতিকে আজি এয়া বনালোঁ আৰু এতিয়া আমাৰ হৈ গ'ল